উঠা নন্দী আৰু ভিংগীবোৰ ভক্ত প্ৰাণৰ কঠিন অন্তৰ আজি মোৰ হৈছে চঞ্চল দক্ষৰ তনয়া অবলা সতী ৰূপে গুণে বিভূষিত হৈও পুষে মুখ দিনে নিশাই স্বামী ৰূপে লহিবৰ হেতু কিন্তু প্ৰভু কিন্তু অহংকাৰী দক্ষ প্ৰজাপতিয়ে ভয়ংকৰ আয়োজন কৰি নিজ কন্যাৰ নিমন্ত্ৰণ কৰিছে তলিকৰ ৰাজেন্দ্ৰ মণ্ডলী কিন্তু আজলি সতীয়ে কায় মনোবাক্যে মোকেই স্বামী ৰূপে পাবলৈ কৰিব লাগিছে কঠোৰ সাধনা সেইহেতু যাওঁ মই সতীৰ পূজাত হৈ উপস্থিত সতীৰ মনোবাঞ্ছা কৰোঁগৈ পূৰণ নাহো মানে উলটি দুনাই কৈলাসৰ ভাৰ অৰ্পণ কৰিলো মই তোমালোকৰ হাতত যাওক প্ৰভু প্ৰাণপণে ৰক্ষা কৰিম